তো ৰাইজ আজিৰ এই ব্লগটো হ'ব এটা ষ্টুডিঅ'ৰ ওপৰত। আশা কৰোঁ ভিডিঅ'টো ভাল পাব, গতিকে শেষলৈ চাই থাকক। আহি পাইছোঁ শান্তিপুৰ। মোৰ লগত আছে এইফালে হিৰক আৰু এইফালে আছে ভগজা আছে। আৰু এতিয়া যাই আছোঁ ষ্টুডিঅ' তাত। সিহঁতে কাম এটা কৰি আছে হিৰক আৰু মোক মানে ভিডিঅ'গ্ৰাফি কৰিব মাতিছে। তো আহিছোঁ, চাই থাকক ভিডিঅ'টো। minutes later. তো এতিয়া আহি পালোঁ ষ্টুডিঅ'। এইটোৱে ষ্টুডিঅ' চাম। আৰু এয়া হিৰক আছে। অলপ দেৰিকৈ আমাৰ কাম ষ্টাৰ্ট হ'ব আৰু নে কি কোৱা? এতিয়া হ'ল কিছু কাম আছে আৰু কিছু আছে আৰু কিছু হ'ল। বোলে চব বহি আছে, কৰি আছোঁ নেক্সট। তো এতিয়া কামবিলাক হৈ আছে আৰু গোটেই গানটো লিখিছে, এওঁ লিখিছে। তো কিবা ক'ব নেকি? সকলো আদৰি ল'ব বুলি আশা কৰোঁ। সেইফালে ৰেডি হৈ আছে গান, নেক্সট শ্বুটিং আছে। আৰু আমাৰ ফাইনেলি কামবিলাক সকলোবিলাক ভালে ভালে শেষ হ'ল। আৰু এয়া আছে আমাৰ লগত জীৱন্ত দা। হেল্ল'। এই ষ্টুডিঅ'টোৰ মালিক। আপুনি কৈ দিয়ক কিবা এটা। এড্ৰেছটো কৈ দিয়ক। একো নাই, হাউচ নম্বৰ 5 ইন্দিৰা গান্ধী ৰোড, শান্তিপুৰ, গুৱাহাটী 9। আপোনালোকৰ যদি কিবা গানৰ কাম আছে এওঁৰ তাত আহিব পাৰে। এওঁৰ ইমেইল আৰু এড্ৰেছটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। বাকী এতিয়া আমাৰ কামবিলাক ভালে ভালে হ'ল। দাদাই এটা গান লিখিছিল, ইয়াত হ'ল। আৰু ইহঁতৰো কিবা কাম আছে, এওঁক নিশ্চয় চিনি পাইছেই শুৱালকুছি ৰাইজে। তো ইহঁতৰো কিবা কাম আছে, এতিয়া কামখিনি কৰি ওলাই যাওঁ।